हेलो एवरीवन एलडी ब्लगर नতুन এটা ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছো। আপোনালোকো ভালে আছে, ময়ো ভালে আছো। বলকচোন আজি এটা নতুন এটা ভিডিও লৈ আহিছো। কলৈনো যাও কি কৰো আপোনালোককো লগত লৈ যাও আৰু ময়ো যাও। এয়া আমি এতিয়া ৰাস্তাত আহি আছো। ইমান ধুনিয়া লাগিছে পৰিবেশটো, চাৰিওফালে নিম গছ দেখিছেনে বাৰু। বলকচোন আমি এডোখৰ নতুন জেগালৈ গৈ আছো। কেনেকুৱানো লাগে আমিও চাওঁগৈ, আপোনালোককো দেখুৱামগৈ। এয়া চাওকচোন আমি ৰাস্তাত গৈ আছো। অলপ দূৰ গ'লে পামগৈ আৰু কোন জেগালৈ গৈ আছো কি কথা। মাত্ৰ আপোনালোকে অপেক্ষা কৰি থাকক। মোৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। নতুনকৈ ভিডিঅ' বনাইছোঁ আৰু আপোনালোকে মৰম দিব, আশীৰ্বাদ দিব। কেনেকুৱা লাগিছে নেজানো। মই মুঠতে পহিলা ভিডিঅ' বনাই আছোহি যেতিয়া মথুৰা চহৰত, তাকে আপোনালোকক বোলো দেখুৱাওঁচোন। এয়া আমি পামগৈ। এয়া দেখিছেনে বাবু, চাৰিওদিশে নিম গছে। আমি থকা ঠাইৰ পৰা মানে প্ৰায় 1.5 কিলোমিটাৰমান হ'ব। ইয়াত এই ৰাস্তাটোত মানে ৰাতিপুৱা গধূলি খোজকঢ়া মানুহ বহুত। ইমান ধুনীয়া লাগে পৰিৱেশটো, ঠাণ্ডা ঠাণ্ডা একদম, বহুত ঠাণ্ডা লাগে মানে। আৰু ময়ো আহোঁ পাছবেলা সময়তহে এনেই মানে খোজকাঢ়িবলৈ আহোঁ। দেখিছেনে বাৰু এতিয়া ৰাস্তাত মই গৈ আছোঁ। প্ৰায়ে মানুহ মানে কি হয়, আমি কোনডোখৰ জেগালৈ আহিছোঁ আপোনালোকে গম পায়নে বাৰু। যমুনা ঘাটলৈ আহিছোঁ। যমুনা ঘাটলৈ আহিছোঁ আৰু অলপ দূৰ গ'লে লগ পামগৈ আৰু এই ঘাটটো আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰোঁ আৰু ময়ো চাওঁগৈচোন। বহুত কেইদিন মানে ইয়ালৈ অহা নাই, মানে আহিবলৈ টাইমেই মিলা নাই মানে। এয়া চাওক পাইছোঁহি আৰু অলপ আছে। এয়া যমুনা নদীৰ পানী মানে বাঢ়িছিলে নাই, এতিয়া পানীৰ সোঁতটোও কমিছে আৰু পানীও মানে অলপ কমি গৈছে। জেগাডোখৰ শুকাইছেও, মানে পানীবিলাক অলপ লেতেৰা হৈ আছে। আৰু দেখিছেনে বাৰু, অলপ মই ভিডিঅ' কৰি ৰাখি দিছোঁ। এই আগলৈ মানে গকুলখন আছে, এইফালে নাও পাৰ হৈও আপোনালোক যাব পাৰে মানে গকুললৈ যাওঁ বুলিলে। আৰু এডোখৰ মই জেগালৈ যাম বাৰু। এয়া আৰু এডোখৰ নতুন জেগালৈ আহিছোঁ, আপোনালোককো দেখুৱাওঁ, ময়ো গৈ থাকোঁ। ইয়াৰ ৰাস্তাত আহি আছোঁ, চাওকচোন বাৰু ইমান ধুনীয়া পৰিৱেশ মানে। চাৰিওফালে অকল নিম গছেই, ইমান ধুনীয়া। এইডোখৰ মানে কি হয়, মই অকণমান ভিডিঅ' কৰি ৰাখি আপোনালোককো দেখুৱাইছোঁ। এইফালে মানে আৰ্মি কেম্প আছে যে, সেইটো কাৰণে পৰিৱেশটো ইমান চাফ চিকুণ, দেখিলে মনটো বহুত ভাল লাগে মানে। এয়া গৈ আছোঁ আৰু স্কুটিত গৈছোঁ যে অলপ ভিডিঅ'বিলাক মানে অলপ হিলি থকা লেখীয়া হৈ আছে। এয়া চাওক, এইফালে আমি আহি আছোঁ। ইমান ধুনীয়া পৰিৱেশ, মনোমোহা দৃশ্য, চাই থাকিম যেন লাগে। বহুত চাফ চিকুণ দেখিছে। এয়া চাওক, ময়ো চাই আছোঁ আৰু আপোনালোককো দেখুৱাইছোঁ। নতুনকৈ ভিডিঅ' বনাইছোঁ, সিমান মোৰ এক্সপিৰিয়েঞ্চ নাই। তথাপিও আমিও আছোঁহি যেতিয়া মথুৰা চহৰখনত বোলো অলপ দেখুৱাওঁচোন আপোনালোককো। এয়া দেখিছেনে, পালোহি জেগাত হৈ। ময়ূৰ চৰাইজনী দেখিছেনে বাৰু, বহুত ময়ূৰ চৰাই আছে। মই হাতত কিবা এটা লৈ অহা হ'লে তাই মোৰ ওচৰলৈ আহিলেহেঁতেন, কিন্তু তাই ইফালে গৈছেগৈ। ৰাতিপুৱা গধূলি বহুত ধুনীয়া লাগে। আমি ক'লৈ আহিছোঁ আপোনালোকে গম পায়নে? ক'লৈ আহিছোঁ গম পায়নে বাৰু আপোনালোকে? যমুনা নদীৰ কৈলেই ঘাটলৈ আহিছোঁ। ৰ'ব আৰু অকণমান ৰ'ব, সেয়া পাইছোঁহি আৰু যমুনা নদীৰ কৈলে ঘাটত কি হৈছিলে গম পায়নে বাৰু আপোনালোকে? কমেণ্টত জনাবচোন যদি যিসকলে জানে দেই। নজনা সকলৰ কাৰণে মানে ময়ো ভিডিঅ' বনাইছোঁ আৰু আপোনালোককো বোলো অকণমান দেখুৱাই দিওঁচোন। এয়া ময়ূৰ চৰাইজনী চাওকচোন, কি তাই কৰি আছে, কেনেকুৱা নাচ। এয়া যমুনা নদীৰ কৈলে ঘাট। কি হৈছিলে ইয়াত গম পায়নে? ইয়াত মানে বসুদেৱে কৃষ্ণক যমুনা নদী পাৰ কৰাই গকুললৈ লৈ গৈছিলে। ৰিণিকি জিলিকি আছে গকুলখন। মই আৰু নতুন এটা ভিডিঅ' লৈ আপোনালোকক নেক্সট ভিডিঅ'ত মানে দেখুৱাম গকুলখন কেনেকুৱা। এইফালে মানে বসুদেৱে কি কৰিছিলে, শ্ৰীকৃষ্ণক মানে যমুনা নদী পাৰ কৰাই গকুললৈ লৈ গৈছিলে তাতে। আৰু মানে গকুললৈ লৈ গৈছিলে। আৰু আজি ইয়াৰে পণ্ডিত এজনৰ মুখেৰে আমি জানিব পাৰিছোঁ ইয়াত মানে প্ৰত্যেক বছৰে পানী হয়। পানী হোৱাৰ কাৰণে মানে বহুত ডাঙৰ ইয়াত মন্দিৰৰ লেখীয়া আছে। আমি ইটো চাইডে যাব পৰা নাই। কি হ'ল মানে পানীয়ে মূৰ্তিভাগ ধুই নিয়ে মানে প্ৰত্যেক বছৰে। সেইকাৰণে অলপ দিনলৈ এইবিলাক বস্তু বন্ধ হৈ থাকে আৰু জেগাডোখৰ লেতেৰাও হৈ থাকে, ইয়াৰে পণ্ডিত এজনে কৈছে। আৰু ইয়াত মূৰ্তিভাগ আছে, মানে আপোনালোকে দেখিব এতিয়া। ৰ'ব, মোৰ খালি ভিডিঅ'টো মানে কি হৈছে অলপ লৰি গৈছে। এই ভাগ মূৰ্তি দেখিছেনে বাৰু? আৰু ইয়াত বহুত পূজা পাতল হৈ থাকে। শাওণ মাহত, ভাদ মাহত বহুত ভক্ত ভিৰ। কিন্তু মানে কি হ'ল, নদীৰ পানীয়ে যে বাঢ়িলে নাই, সেইটো কাৰণে মানুহৰ ভিৰ কম। আপোনালোকক দেখুৱালোঁ। আৰু এটা নতুন ভিডিঅ' লৈ কাইলৈ আহি আছোঁ মই।
আজিলৈ ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাই দিব। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।